গুড মৰ্ণিং। মই আজি সোনকালে ভাত খাবলৈ বহিলোঁ কাৰণ মই এঠাইত যাব লাগে, সেইকাৰণে অলপমান সোনকাল হৈ গ'ল। আৰু অন্যদিনা মই ইমান সোনকালে ভাত খাবলৈ নবহোঁ, মোৰ অকণমান দেৰি হয় কাৰণ ৰাতিপুৱা ভাতখিনি ময়ে বনাব লাগে। সেইকাৰণে সকলোকে দি মেলি আজৰি বিজৰি হৈ বাবুকো স্কুলত পঠিয়াই এওঁ ওলাই যায়, এনেকৈ মই গোটেইখিনি কাম চিজন মতে কৰি লৈহে ভাত খাবলৈ বহোঁ। আৰু কামবোৰ থাকিলে আগত যদি কিবা এখন কামো থাকে মই ভাতখিনি খাব নোৱাৰোঁ, কামটোৱে মাইণ্ডত আহি থাকে। সেইকাৰণে সকলোবোৰ কৰি লৈ পেলাই মই ভাত খাওঁ, তাৰপিছত মই ৰেষ্ট লওঁ। এতিয়া কথা হ'ল আজি মই বহুত লৰালৰি হোৱাৰ কাৰণে দালিতে ভেন্দি আগবোৰ কাটি দি দিলোঁ, গোটেই পটল দুফাল কৰি দিলোঁ আৰু তাৰপিছত হুইচেল মাৰি দিলোঁ। আৰু এটা বস্তু বনাইছোঁ, আপোনালোকৰ বা খাই কেনেকুৱা পায় নাজানো, মোৰ কিন্তু বিৰাট ভাল লাগে আৰু আমাৰ ঘৰৰ পৰিয়ালেও বিৰাট ভাল পায়। আপোনালোকৰ কেনে লাগে মই নাজানো। সেইটো হৈছে শুকান মাছ খাৰে জলকীয়া জাল দিছোঁ। কেনেকুৱা লাগে বা আপোনাৰ? মোৰ কিন্তু বিৰাট ভাল লাগে, মই দেখুৱাই দিছোঁ ৰ'ব দেই, দেখিছেনে? আৰু এইখন আঞ্জা, এইখন ভাতৰ কাঁহী। এতিয়া মই খাম। আহি পালোঁ, মই যে কৈছিলোঁ এঠাইলৈ যাম বুলি, এতিয়া আহি পালোঁ। আহক, এয়া হিড়িম্বা টেম্পল, হিড়িম্বা মন্দিৰ। আহি থাকক, চাওকচোন কি ধুনীয়া। হিড়িম্বা মন্দিৰ দেখিছে? আহিব, ইয়াতে বহুত যাত্ৰী আহে। ভিতৰলৈ সোমাই যাম বাৰু, গোটেইখিনি দেখুৱাই দিম মই। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, আজি আহিলোঁ। আহিব। খৈৰাবাৰী অঞ্চলত অৱস্থিত হিড়িম্বা মন্দিৰ, হিড়িম্বা টেম্পল। Welcome my vlog nele. এটা কিবা পাছ হৈ আছে, মুখ্য দুৱাৰ। চাওক কি ধুনীয়া লাগে, আহিবচোন। বহুত মানুহ আহে ইয়াতে। অতি মনোমোহৰ দৃশ্য। এইফালে অতি সুন্দৰ। ভিতৰ চোৱা, মই ভিতৰলৈ যোৱা নাই। আহিব, বহুত ভাল লাগে, বহুত যাত্ৰী হয়। এতিয়াও আছে বহুত মানুহ, ঠায়ে ঠায়ে বহি আছে, মই সেইবোৰ দেখুওৱা হোৱা নাই। তাত এটা ষ্টেডিয়াম আছে, তাতে কিবা ক্লাছ হৈ আছে। এইটো ফিছাৰী। এইটো ফিছাৰী। ভিতৰ চোৱা, মই ভিতৰলৈ যোৱা নাই। এইটো মন্দিৰ, মেইন মন্দিৰটো এইটো। এডাল আহঁত গছ। ইটো চাইডে অকণমান আহিছোঁ।
ধুনীয়াকৈ সজাইছে। কিমান বৰণৰ ফুল আছে। হিড়িম্বা কোন হয় আপোনালোকে নকলেও নিশ্চয় বুজি পাইছে। আৰু যদি অকণমান ক'ব লাগে তেতিয়াহ'লে কমেণ্টত জনাই দিব, ক'বলৈ চেষ্টা কৰিম। কৃষ্ণ কৰিছোঁ। Oh, Metro. Apa? Suami, di mana tata mula mo. Ini pada. Oh, apa ya? হিড়িম্বা কোন হয় আপোনালোকক নকলেও নিশ্চয় বুজি পাইছে কোন হয়। ইয়াত আধ্যাত্মিক কথা আছে। আৰু যদি জনাব লাগে কমেণ্টত ক'ব, জনাই দিম। হৈ গ'ল, এতিয়া আমি ঘৰলৈ যাম। গোটেইখিনি দেখুৱালোঁ। আজি হিড়িম্বা মন্দিৰৰ বিষয়ে দেখুৱাই দিলোঁ। এতিয়া ঘৰলৈ যাম। আজি বতৰটোও ঠাণ্ডা, সেইকাৰণে ইয়ালৈ আহিলোঁ। ভাল লাগিল, বহুত জাতি আছে, মন্দিৰৰ ভিতৰখন দেখুওৱা নহ'ল। মোৰ যাবলৈ অকণমান হেৰি লাগিছে, মানে অনুমতিও লোৱা নাই, কাকো সুধিবও হোৱা নাই। গোটেইখিনি মানুহ ভিতৰত আছে, সেইকাৰণে যদি কেতিয়াবা সময় পাওঁ তেতিয়াহ'লে ভিতৰলৈ গৈ দেখুৱাই দিম। আৰু আহিব ইয়ালৈ চাব, ইমান ধুনীয়া মন্দিৰ এটা আছে খৰিয়াবাৰীত হিড়িম্বা। আৰু হিড়িম্বা কোন হয় আপোনালোকে জানেই। আৰু যদি জনাব লাগে তেতিয়াহ'লে কমেণ্টত জনাই দিব, কৈ দিম। মই জনাখিনি বা অলপ জানো সেইখিনি দেখুৱাই দিম। শহাপহু এটা চাওক 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 চাওক, এইটো শহাপহু দেখিছেনে? এইটো শহাপহু। এতিয়া তেনেহ'লে ব'লক ঘৰলৈ যাওঁ।